নমস্কাৰ, আজি মই আপোনালোকৰ আগলৈ এটা মাছৰ টেঙা ৰেচিপি লৈ আহিছোঁ আৰু মই বনাইছিলোঁ কোমোৰাৰ সৈতে। একদম সাধাৰণ ৰেচিপি, সকলোৱে চাগে জানে বনাবলৈ। তথাপিও মইনো কেনেদৰে বনাইছোঁ তাকে দেখাব বিচাৰিছোঁ। তেতিয়াহ'লে আহকচোন চাওঁ ৰেচিপিটো। প্ৰথমে মই মাছকেইপিচ ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু মাছ ফ্ৰাই কৰা তেলখিনিতে মই কেইটামান পাঁচফোৰণ দিছোঁ। লগতে দুটা শুকান জলকীয়াও দিছোঁ। এইখিনি ক'লা পৰি অহাত ইয়াতে মই এটা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই কাটি ৰখা কোমোৰাখিনি এড কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে আলু দিব পাৰে, মই আলু ব্যৱহাৰ কৰা নাই। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে মই দিছোঁ সোৱাদমতে নিমখ আৰু জোখমতে দিছোঁ অকণমান হালধি। এতিয়া গোটেইখিনি আকৌ মিক্স কৰি দিছোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে মই ঢাকনখন লগাই দিছোঁ 5 মিনিটৰ কাৰণে। এয়া 5 মিনিটৰ পাছত দেখাইছোঁ। কোমোৰাখিনি আধা আধি সিজিয়ে গৈছে। এতিয়া ইয়াতে মই এটা ডাঙৰ চাইজৰ বিলাহী এড কৰিছোঁ। আকৌ ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে। এয়া অলপ সময় পাছত দেখাইছোঁ। বিলাহী আৰু কোমোৰাখিনি ধুনীয়াকৈ জহি গৈছে। এতিয়া ইয়াতে পানী দিব পৰা হৈ গৈছে। পানী মই গৰম কৰি ৰাখিছিলোঁ আৰু মই ইয়াতে পানী দিছোঁ। পানীটো নিজৰ জোখমতে ব্যৱহাৰ কৰিব, কিমান ডাঠ কিমান পাতলা খায় সেইটো হিচাপত। ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিছোঁ। এয়া উতল আহোঁতে ইয়াতে মই মাছকেইপিচ দিছোঁ। গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াতে ঢাকনখন আকৌ লগাই দিছোঁ অলপ সময়ৰ কাৰণে। এয়া অলপ সময় পাছত দেখাইছোঁ। এতিয়া মই ইয়াতে কাটি ৰখা ধনিয়া দিছোঁ। ধনিয়া থাকিলে দিবই, কাৰণ ধনিয়াই টেষ্টটো খুব ভাল কৰে আৰু গোন্ধটো বৰ ধুনীয়া আহে। এতিয়া মই ঢাকনখন নলগোৱাকৈ গেছতে 2-3 মিনিটৰ কাৰণে ৰাখি দিছোঁ। এয়া আমাৰ হৈ গৈছে মাছৰ তৰকাৰী। যদি এনেদৰে খোৱা নাই এদিন বনাই খাই চাবচোন, খুব ভাল হয় খাবলৈ। টেষ্টটো খুব ভাল লাগে কোমোৰা বিলাহী দি টেঙা আঞ্জা। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু যদি নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।